মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা আজি আমি বৰ্গৰ কিদৰে কালি নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে অলপ আলোচনা কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আয়তৰ কিদৰে কালিৰ পৰিসীমা নিৰ্ণয় কৰিব পাৰোঁ সেইটো বিষয়ে দেখুৱাই আছিলে। আজি চোৱা, বৰ্গৰ কালি উলিওৱা যিটো নিয়ম, সূত্ৰ নোহোৱাকৈ বৰ্গৰ কালি উলিওৱা যিটো নিয়ম, আয়তৰ সূত্ৰ নোহোৱাকৈ কালি উলিওৱা নিয়মটোৰ দৰে একেই। বুজি পাইছানে? অৰ্থাৎ আমি যে ঘৰ পাতি কৰিছিলোঁ আয়তত, বৰ্গটোৰ ক্ষেত্ৰতো ঠিক এনেকৈ। এইটো চোৱা, বৰ্গ এফালে 6 চেণ্টিমিটাৰ, এফালে 6, এফালে 6, এফালে 6, অৰ্থাৎ 4টা বাহুৱে সমান। ই এটা বৰ্গ। কালি উলিওৱা নিয়মটো সেই একেই, আয়তৰ দৰে, সূত্ৰ নোহোৱাকৈ। চোৱা, 6 চেণ্টিমিটাৰ কাৰণে প্ৰতি ঘৰকক আমি 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰকৈ সকলোফালে এনেদৰে ঘৰ বনালোঁ। আৰু ঘৰ পাই তাত মুঠ ঘৰ কিমান পালোঁ? 36টা হিচাপ কৰিলে ইয়াৰ ভিতৰখিনি। সেইকাৰণে বৰ্গটোৰ কালি হ'ল 36 বৰ্গ চেণ্টিমিটাৰ। ইয়াত চেণ্টিমিটাৰ আছে কাৰণে চেণ্টিমিটাৰ, আৰু কালি উলিয়াবলৈ হ'লে এককৰ আগত বৰ্গ শব্দটো বহাব লাগিব, কাৰণ কালি বিষয়ে ক'লে অৰ্থাৎ ভিতৰৰ অংশখিনিৰ কথা বুজায়। এতিয়া আহোঁ বৰ্গৰ সূত্ৰটোলৈ। বৰ্গৰ কালি উলিওৱা সূত্ৰটো হৈছে বাহু পূৰণ বাহু বৰ্গ একক। ইয়াত আছে বাহু, বাহু অৰ্থাৎ এইখিনি কথাই কৈছে। এইটো বাহু, বাহু পূৰণ বাহু। ইয়াত বাহু প্ৰতিটো বাহুৱেই সমান, এফালেও 6, এফালেও 6, এফালেও 6, এফালেও 6। বুজি পাইছানে? অৰ্থাৎ বাহু পূৰণ বাহু, 6 পূৰণ 6 বৰ্গ বৰ্গ, আৰু এককটো ইয়াত কি আছিল? চেণ্টিমিটাৰ, সেই হেতুকে ইয়াত চেণ্টিমিটাৰ, আৰু দুইটা পূৰণ কৰি দিয়ক 36 বৰ্গ চেণ্টিমিটাৰ। এতিয়া দেখিলানে, সূত্ৰ নোহোৱাকৈ আমি যিটো পাইছিলোঁ, সূত্ৰ প্ৰয়োগ কৰিও আমি একেটাই পালোঁ। এনেদৰে আৰু বৰ্গ তোমালোকৰ কিতাপত দিয়া আছে, তোমালোকে সেইকেইটা এনেদৰে অনুশীলন কৰিবা ঘৰত।